আজি দেউশ্ৰী দেৱীতলা অঞ্চলত আমাৰ আদিবাসী সমাজৰ সান্তালী সমাজৰ যি মহিষাসুৰ দ্য প্ৰিন্স অফ দ্য কমিউনিটি আৰু ৰাজা অফ দ্য মহাৰাজা আমি সান্তালী কমিউনিটিত একচেপ্ট কৰিছিলে এখেতক আজি আমাৰ সকলো সান্তালী কমিউনিটিয়ে এখেতৰ নামত জয় গান কৰে এখেতে যেনেকৈ সান্তালী কমিউনিটি লিডিং কৰি লৈ গৈছিলে এটো আকৌ ৰিমাইন্ড কৰিবৰ কাৰণে আজি এখেতৰ নামত আজি পূজা কৰা হয় দেউশ্ৰী অঞ্চলৰ হিতো নৱমতম আমাৰ সেলিব্ৰেশন আৰু মই দ্বিতীয়বাৰৰ কাৰণে এই পূজাত আগভাগ লৈছোঁ ভাল লাগিছে কিয়নো এটা জাতীয় নায়কক বিচাৰিবলৈ সক্ষম হোৱা যি জাতি সেই জাতিটো সদায় মানে আগুৱাই যাব পাৰে কিয়নো বুৰঞ্জী আৰু অতীতৰ সময়বোৰ যদি আমি আকৌ খুচৰি ওলাব নোৱাৰো তেতিয়া জাতিটো ৰক্ষা কৰাটো ইমান সহজ কথা নহয় এনে কথাত সকলোৱে বিশ্বাস কৰে যে মহিষাসুৰক দুৰ্গা মাতাই স্লেইন কৰি পেলাই যিখিনি আমাৰ দুৰ্গা মাতাৰ কাৰ্য হিচাপে কামটো কৰা হৈছিলে সেইটো বিপৰীতে আমাৰ সান্তালী কমিউনিটিয়ে বিশ্বাস কৰে যে সান্তালী কমিউনিটিৰ এসময়ৰ মহাৰাজাক দুৰ্গা মাতাই লৈ যাই পেলাই এখেতক মানে লুকাই থৈছিলে তাকে বিচাৰি আজি তেওঁলোকে বিচাৰি শেষ মুহূৰ্তলৈকে বিচাৰি আহে এই দিনটোকে তেওঁলোকে পালন কৰে ভাল লাগিছে তেনেকুৱা অতীতটো সোঁৱৰিব পৰাটো ইমান সহজ কথা নহয় আমাৰ বড়ো সমাজে আজিলৈকে তেনেকুৱা পুৰণি মানে অতীতটো বিচাৰি ওলোৱাত এতিয়াও বহুত কঠিন আছে যেটো আমাৰ সান্তালী কমিউনিটিয়ে উলিয়াই ল'বলৈ সক্ষম হৈছে